নমস্কাৰ বন্ধুসকল মই ৰীনামণিয়ে আজি আপোনালোকক মোৰ এটা নতুন ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো কুশলে আছে আৰু আজি বিশ্ব নাৰী দিৱস আজি বিশ্ব নাৰী দিৱসৰ বাবে মই দেশৰ সকলো নাৰীকে নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু মই লগতে আজি আপোনালোকলৈ লৈ আহিছো এটা সুস্বাদু ৰেচিপি হেতু হৈছে জাতিলাওৰ পায়স মই আগতে আপোনালোকক কৈছিলো যোৱাবাৰ ভিডিঅ'টোত কৈছিলো যে মই আপোনালোকক জাতিলাওৰ পায়স কেনেকৈ বনাই আপোনালোকক দেখাম আজি মই এইটো ব্লগত তাকে দেখাবলৈ চেষ্টা কৰিছো আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবচোন আৰু যদি ভাল লাগে তেন্তে হলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰো কৰিব আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেখেতসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলো আৰু মোৰ এটা অনুৰোধ মই দেখি আছো যে বহুতেই চাইছে মোৰ ভিডিঅ'সমূহ কিন্তু সেই হিচাপে সাবস্ক্ৰাইবটো কৰা নাই মই আপোনালোকক অনুৰোধ কৰো যে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল লাগিলে সাবস্ক্ৰাইব কৰি থব তেতিয়া আৰু কাষতে থকা বেল আইকনটো আপোনালোকে টিপি থব তেতিয়া আপোনালোকে নেক্সট মোৰ যেটো ভিডিঅ' তাৰ যিখিনি নটিফিকেশন সেইখিনি আপোনালোকে পাই থাকিব গতিকে মই হেতু অনুৰোধ কৰিলো আপোনালোকে যেন ভিডিঅ'টো চাইও আৰু সাবস্ক্ৰাইবো কৰে বন্ধুসকল জাতিলাওৰ পায়সৰ বাবে কি লাগিব আপোনালোকে ইয়া চাই লওক ইয়া কোমলীয়া এটা জাতিলাও লৈছো ইয়াৰ মই গুটেটো নলওঁ আপোনালোকে যদি খৰকৈ পায়স বনাবলৈ ইচ্ছা কৰে তেতিয়া হলে গুটেটো ল'ব পাৰে মই আজি আপোনালোকক ইয়াৰ এটুকুৰাৰে পায়স বনাই দেখাম আৰু লাগিব টেবুল চামুচেৰে 2 চামুচ ঘি কেইটামান কাজু কেইটামান খিসমিস 1 কাপ চেনি আৰু সুগন্ধিৰ বাবে লাগিব ভেনিলা এসেন্স আপোনালোকে ভেনিলা এসেন্সৰ খলনি 2টা বা 3টা ইলাচি ব্যৱহাৰ কৰিব পাৰে নাইবা দুখিলা তেজপাত ব্যৱহাৰ কৰিলেও হয় ইয়া মই এনেদৰে পিলাৰৰ সহায়ত বাকলিটো গুচাই লম এতিয়া মই এখন পিহনাৰ সহায়ত এই জাতিলাওখিনি ভালদৰে পিহি লম এয়া মোৰ এইখিনি পিহনাত পিহি হৈ গল এতিয়া মই এই জাতিলাওৰ ৰসখিনি চেপি চেপি উলিয়াই লম মই কেনেদৰে উলিয়াও আপোনালোকে চাই থাকক এনেদৰে চেপি চেপি মই ৰসখিনি উলিয়াই পেলাম এয়া চাওক মই ৰসখিনি চেপাৰ পাছত মোৰ জাতিলাওখিনি এনেকুৱা হৈছে এতিয়া আমি কিচেনলৈ যাওঁ এয়া মই গেছত এটা সস পাতি দিছো ইয়াতে এতিয়া মই 2 চামুচ ঘি দিছো এতিয়া মই এই ঘিউতে জাতিলাও খিনি দি দিছো অলপ লৰাই দিম অকমান সময় মই এইখিনি ঘিউতে ভাজি লম এতিয়া মই আগতে ভালদৰে পগাই ডাঠ কৰি থোৱা গাখীৰখিনি এই জাতিলাওতে ঢালি দিম এতিয়া মই এনেদৰে হেতাখনৰে অলপ অলপ লৰাই থাকিম আৰু গাখীৰৰ লগত এই জাতিলাওখিনি ভালদৰে সিজিবলৈ দিম এনেদৰে মাজে মাজে অলপ লৰাই থাকিব এয়া আগতকৈ অলপ ঘন হৈ আহিছে এতিয়া মই ইয়াতে এনেদৰে মই বাদামকিটা মিহিকৈ কুটি ললো
এই কুটা বাদামকেইটা দি দিছোঁ, খিচমিচকেইটা দি দিছোঁ। এতিয়া মই চেনি কাপ দি দিছোঁ আৰু চেনিখিনি দিয়াৰ পিছত মই এতিয়া ভালদৰে লৰাই দিম। এয়া পায়সখিনি প্ৰায় ডাঠ হৈ আহিছে আৰু এতিয়া মই ইয়াতে ভেনিলা এচেঞ্চ কেইটোপালমান দি দিম। এতিয়া মই ভালদৰে এনেকৈ লৰাই দিম। এয়া মোৰ জাতিলাওৰ পায়স হৈ গৈছে আৰু প্ৰায়। এতিয়া মই লাহেকৈ গেছটো অফ কৰি এইখিনি নমাই ৰাখোঁ। বন্ধুসকল, এয়া চাওক, মোৰ জাতিলাওৰ পায়স প্ৰস্তুত হ'ল আৰু দেখিছে ইমান সুন্দৰ হৈছে দেখিবলৈ। জাতিলাওৰ পায়সটো খাবলৈও বহুত টেষ্টি হয়। আপোনালোকে কেতিয়াবা জাতিলাও ঘৰত থাকিলে বনাই চাব আৰু তেতিয়া আপোনালোকে গম পাব যে কিমান সুস্বাদু জাতিলাওৰ পায়স। এতিয়া মই জাতিলাওৰ পায়স পৰিৱেশন কৰিবলৈ বিচাৰোঁ যদি এনেদৰে দিম। ইয়াতে মই ডেকৰেশ্যনৰ কাৰণে এটা গোলাপৰ পাহি দি দিছোঁ। এয়া এতিয়া আপোনালোকে এনেদৰে আলহীক আপ্যায়ন কৰিব পাৰে। মই এতিয়া চাওঁচোন কেনেকুৱা হৈছেনো আজি এই পায়সৰ ৰেচিপি। বহুত টেষ্টি হৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবই। আৰু যদি আজি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেন্তে হ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, কমেণ্ট কৰি জনাব জাতিলাওৰ পায়স কেনেকুৱা লাগিলে, আৰু শ্বেয়াৰ কৰিব। আৰু যিসকল নতুনকৈ আহিছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এটা মই অনুৰোধ কৰোঁ, মই চাই আছোঁ মোৰ ভিডিঅ' বহুতেই চাইছে কিন্তু সেই হিচাপে ছাবস্ক্ৰাইব কৰা নাই। আপোনালোকে ছাবস্ক্ৰাইব যদি কৰি দিয়ে তেন্তে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাই যাব। আৰু কাষতে থকা বেল আইকনটো টিপি দিলে আপোনালোকে মোৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ পায়ে থাকিব। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেন্তে আজিলৈ আনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ আহি আছোঁ। নমস্কাৰ।